শৰাইঘাটৰ যুদ্ধৰ লগত জড়িত হৈ আছে মিৰ্জুমলাৰ অসম আক্ৰমণৰ কথা। কাৰণ তেতিয়াই এই যুদ্ধৰ বীজ ৰোপণ কৰা হৈছিল। মোগল সম্ৰাটে মিৰ্জুমলাক অসমলৈ পঠিয়াই দিলে। মিৰ্জুমলাই অসম আক্ৰমণ কৰিলে। আহোমৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰিলে। আহোমসকলৰ ৰজা জয়ধ্বজ সিংহ পলাই গ'ল নামৰূপৰ চৰাইখোৱালৈ। মোগলে আহোমৰ বৰতোপ, যুদ্ধ জাহাজ, অস্ত্ৰ জব্দ কৰিলে। তাৰপিছত মিৰ্জুমলাই বহু ঠাইত কাৰ্যালয় পাতিলে, সামৰিক চকী পাতিলে, মৈদামসমূহ খান্দি প্ৰায় ৯০,০০০ টকা সংগ্ৰহ কৰিলে। অৰ্থাৎ অসমখন মোগলৰ হাতলৈ গুচি গ'ল। তাৰপিছত কি হ'ল আলোচনা কৰিম এইটো ভিডিঅ'ত। নমস্কাৰ, মই নিলয়। মিৰ্জুমলাই ভাবিছিল যিহেতু আহোমৰ ৰাজধানী গড়গাঁও বৰ্তমান নিজৰ দখলত, গতিকে সমগ্ৰ অসমখনে এক দীঘলীয়া সময় ধৰি তেওঁলোকে শাসন চলাব পাৰিব। অৰ্থাৎ অসমখন সম্পূৰ্ণ মোগলৰ হ'ব। কিন্তু কি হ'ল, বাৰিষা আহিল, ধাৰাসাৰ বৰষুণ হ'ল, বানপানী হ'ল। মোগলে গড়গাঁৱতে সোমাই থাকিব লগা হ'ল। আনকি খাদ্যবস্তুসমূহ বাহিৰৰ পৰা অনাও বন্ধ হৈ পৰিল। ইফালে আহোমৰ আটন বুঢ়াগোহাঁয়ে কি কৰিছিল, সেই সময়ত অসমীয়া সেনাসকলক গেৰিলা যুদ্ধ চলাই যাবলৈ নিৰ্দেশ দিছিল। খাদ্য সামগ্ৰীৰ যোগান বন্ধ কৰি গড়গাঁৱত অৰ্থাৎ মোগলৰ দুৰ্ভিক্ষ অৱস্থা এটা কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছিল। সেই বছৰৰে মে' মাহ মিৰ্জুমলাই কি কৰিলে, ফৰহাদ খাক পঠিয়াই দিলে লাংখৌত থকা জাহাজৰ পৰা খাদ্য সামগ্ৰী আনিবলৈ। কিন্তু ইফালে অসমীয়াৰ গেৰিলা যুদ্ধ, খাদ্য সামগ্ৰী আনিবলৈ নোৱাৰিলে। সেই খাদ্য সামগ্ৰী আনিবলৈ যোৱা মোগলৰ বহুতো সৈন্যক হত্যা কৰিলে। মিৰ্জুমলাই যিবোৰ সেনাৰ চকী পাতিছিল গড়গাঁৱৰ পৰা কিছু দূৰত, সেইবোৰ চলোৱাটো খুব টান হৈ পৰিল। তাৰ ফলত সেই চকীবোৰ গড়গাঁৱলৈ উঠাই আনিব লগা হ'ল। শেষত মথুৰাপুৰ আৰু গড়গাঁওহে তেওঁলোকৰ দখলত থাকিল, বাকীবোৰ অঞ্চল আহোমে অধিকাৰ কৰি ল'লে। সেই যে চৰাইখোৱালৈ পলাই গৈছিল জয়ধ্বজ সিংহ, তেওঁ উভতি আহি ৰাজধানীৰ কিছু ওচৰতে বাহৰ পাতি থাকিল। গড়গাঁৱৰ চাৰিওফালে আহোমসকলে আৱৰি থাকিল। তাৰ ফলত মাজত থকা সেই গড়গাঁৱলৈ মোগলে খাদ্য সামগ্ৰী আনিব নোৱাৰা হ'ল। ইফালে বাৰিষা, বানপানী, দিল্লী বা বংগদেশলৈ খা খবৰ পঠিয়াও বন্ধ হ'ল। ভাৰতৰ বাকী অংশৰ লগত তেওঁলোকৰ যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ পৰিল। এনে ঘটনা দিল্লীৰ ইতিহাসত কেতিয়াও ঘটা নাছিল। সেই মোগলৰ ১২,০০০ ঘোঁৰা আৰু অলেখ স্থলসেনা ৬ মাহৰ বাবে গড়গাঁৱতে আবদ্ধ হৈ থাকিল। মোগল সেনাৰ শেষলৈ খাদ্যৰ অভাৱ হ'ল। ঘোঁৰাৰ মাংসকে খাব লগা হ'ল। ইফালে জ্বৰ মহামাৰীয়েও জ্বলা কলা খুৱালে। ফলত মিৰ্জুমলাই আহোম ৰাজ্যৰ আশা বাদ দি সন্ধি কৰি আহোমক ৰাজ্য পুনৰ উভতাই দিয়াৰ কথা চিন্তা কৰিলে। কিন্তু ইতিমধ্যে বতৰ ভাললৈ আহিল, বানপানীও নোহোৱা হ'ল, যোগাযোগো সম্ভৱ হৈ উঠিল। গড়গাঁৱলৈ প্ৰচুৰ খাদ্য সামগ্ৰী পঠিয়াই দিয়া হ'ল। তাৰ ফলত কি হ'ল, মোগল সৈন্যৰ মনোবল ঘূৰি আহিল। ঠাইবোৰো শুকাল, ফলত অশ্বাৰোহী সৈন্যক কামত লগাব পৰা হ'ল। তাৰ ফলত জয়ধ্বজ সিংহ আকৌ নামৰূপলৈ পলাই যাবলৈ বাধ্য হ'ল। ইফালে আটন বুঢ়াগোহাঁয়ে কি কৰিলে, কেনেকৈ মোগলৰ লগত সন্ধি কৰি তেওঁলোকক নামনি অসমলৈ পঠিয়াব পাৰি তাৰ চিন্তাত ব্যস্ত হ'ল। তাৰপিছত আহি পালেহিল ডিচেম্বৰ মাহ। দুয়োপক্ষই শান্তি বিচাৰিলে। নিজৰ দেশ হেৰুৱাৰ বাবে অসমীয়া অপমানিত হ'ল। ফলত টকা পইচা সোণৰ বিনিময়ত হ'লেও দেশখন উদ্ধাৰ কৰিব বিচাৰিলে আৰু শান্তিৰ প্ৰস্তাৱ আগবঢ়ালে। ইফালে মিৰ্জুমলা সেই সময়ত টান নৰিয়াত পৰিল। নিজে খোজ কাঢ়িব নোৱাৰা অৱস্থা হ'ল। তেওঁলোকৰ সেনাধ্যক্ষই তেওঁক ক'লে যে আকৌ বাৰিষা কাল অহালৈ তেওঁলোকে ইয়াত থাকিব নিবিচাৰে, কাৰণ বাৰিষা আহিলে আকৌ একে অৱস্থাই হ'ব। ইফালে সেই সময়ত বংগত দুৰ্ভিক্ষ হৈছিল, ফলত তাৰ পৰা খাদ্যবস্তু অহাটো কমি যাব পাৰে বুলি তেওঁলোকে ভয় খাইছিল। ইফালে তেওঁলোকৰ সেনাৰ মাজতো কিছু বিশৃংখল পৰিৱেশৰ দেখা দিছিল। ফলত অনিচ্ছা সত্ত্বেও মিৰ্জুমলাই শান্তিৰ প্ৰস্তাৱ মানি ল'লে। ইফালে প্ৰাণনাৰায়ণে হেৰুৱা কোচবিহাৰখনো পুনৰ দখল কৰাৰ খবৰ আহিল। আটন বুঢ়াগোহাঁয়ে সন্ধিৰ প্ৰস্তাৱ গ্ৰহণ কৰি কাম আগবঢ়ালে। ১৬৬৩ চনৰ ২৩ জানুৱাৰীত দুয়োপক্ষৰ মাজত হ'ল ঘিলাজাৰিঘাটৰ সন্ধি।
মিৰ্জুমলাই সেই সন্ধিত যি চৰ্ত আগবঢ়াইছিল সেই চৰ্ত মানি লোৱা হ'ল। সন্ধিমতে জয়ধ্ব সিংহই 20,000 তোলা সোণ দিব, 120,000 তোলা দিব ৰূপ, 40টা হাতী দিব, এবছৰৰ ভিতৰত 300 তোলা ৰূপ আৰু 90টা হাতী পঠিয়াব। ইয়াৰ পিছতো বছৰি 20টাকৈ হাতী দি থাকিব লাগিব মোগলক। তাৰ বিনিময়ত মিৰ্জুমলাই গড়গাঁওখন এৰি গুৱাহাটীলৈ ঘূৰি যাবলৈ ওলাল। সেই বছৰি 20টাকৈ হাতী দিবলগীয়া হোৱাৰ চৰ্তৰ কাৰণটো এইটোৱেই যে আহোমে যাতে দিল্লীৰ সম্ৰাটৰ তলতীয়া ৰজা বুলি মানি লয়। ইফালে মোগলে আহোমৰ প্ৰধান বিষয়াৰ 4জন পুত্ৰক বন্দী হিচাপে লৈ গ'ল, অৰ্থাৎ বৰগোহাঁই, বুঢ়াগোহাঁই, ৰাজমন্ত্ৰীৰ পুত্ৰক লৈ গ'ল। ইফালে আহোম ৰজাই তেওঁৰ একমাত্ৰ জীয়েক 6 বছৰীয়া ৰমণী গাভৰুক দিল্লীলৈ পঠিয়াব লগা হ'ল। ইফালে মোমাই তামুলী বৰবৰুৱাৰ জীয়ৰী পাখৰি গাভৰুকো পঠিয়াব লগা হ'ল। টিপাম ৰজাৰ জীয়েক মোহিনী আইদেউকো মোগললৈ পঠিয়াব লগা হ'ল। ইফালে মিৰ্জুমলাই তেওঁৰ লগত 20,000 বন্দীক লৈ গৈছিল। অলপ খাদ্যবস্তু লৈ 25 জানুৱাৰীত গুৱাহাটীলৈ গ'ল তেওঁলোক। কিন্তু যাওঁতে মিৰ্জুমলা নৰিয়াত পৰিল। কিন্তু নৰিয়াৰ বাবে হাতীত উঠিব নোৱাৰাৰ ফলত গড়গাঁৱৰ পৰা লংখলৈকে পালকিত উঠি গ'ল, আকৌ কলিয়াবৰলৈকে জাহাজত নিব লগা হ'ল। কিন্তু বেমাৰ ভাল নহ'ল। ৰচিদ খাক গুৱাহাটী আৰু কামৰূপৰ ফৌজদাৰ পাতি দিলে, 500 সৈন্য দিলে, 40খন যুদ্ধ জাহাজ দিলে। অসমৰ পৰা লৈ যোৱা বন্দীসকলক তাতেই ৰাখি থ'লে। তাৰপিছত মিৰ্জুমলা ঢাকালৈ যাত্ৰা আৰম্ভ কৰিলে। কিন্তু ঢাকা নাপাওঁতেই 1663 চনৰ 30 মাৰ্চত তেওঁৰ মৃত্যু হয়। কিন্তু তাৰপিছত অসমখনৰ অৱস্থা খুব দুখ লগা হৈছিল। সমগ্ৰ অসমখনেই চেদেলি বেদেলি হৈ পৰিছিল। নিৰাপত্তাৰ বাবে মানুহ পাহাৰলৈ পলাই যাব লগা হৈছিল। গাঁওবোৰ জনশূন্য হৈ পৰিছিল। দুৰ্গবোৰ ধ্বংস হৈছিল, অস্ত্ৰৰ ভঁৰালত অস্ত্ৰ নোহোৱা হৈছিল, ৰাজভঁৰাল শূন্য হৈ পৰিছিল। মোগল যোৱাৰ পিছত জয়ধ্ব সিংহই আকৌ সিংহাসনত বহিল। এইবাৰ গড়গাঁৱৰ সলনি বকতাত তেওঁলোকৰ ৰাজধানী পাতিলে। যিসমূহ ডা ডাঙৰীয়াই কৰ্তব্যত অৱহেলা কৰিছিল তেওঁলোকক কঠোৰ শাস্তি নিদি কিছু লঘু শাস্তি দিলে। বেতেৰে কোবোৱা, চাকৰিৰ পৰা বৰখাস্ত কৰা, এইবোৰ শাস্তি দিলে। আহোমৰ বাদুলী ফুকন আৰু মৌপিয়া ফুকনে মিৰ্জুমলাক সহায় কৰিছিল আৰু পিছৰ পৰ্যায়ত পৰিয়ালসহ মিৰ্জুমলাৰ লগত অসম এৰি গুচি গৈছিল। সেই সময়ত এনেকুৱা বহুকেইজন দেশদ্ৰোহী ওলাইছিল। আটন বুঢ়াগোহাঁয়ে কি কৰিলে, ৰাজ্য এৰি যিসমূহ লোক আঁতৰি গৈছিল তেওঁলোকক পুনৰ ঘূৰি আহিবলৈ আৰু নিজৰ কামত লাগিবলৈ অনুৰোধ কৰিলে। তেওঁলোক ঘূৰি আহিল, লাহে লাহে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল। সৈন্যবাহিনীৰ ওপৰৰ পদবোৰ সাল সলনি কৰিলে। ইফালে কোচবিহাৰ, জয়ন্তীয়া, কাছাৰ সেই ৰজাসকলক চিঠিৰে সুধি পঠিয়ালে যে যদি মোগলে পুনৰ অসম আক্ৰমণ কৰে তেওঁলোকে আহোমক সহায় কৰিবনে? সকলোৱে সন্মতি জনালে। ইফালে কোচ ৰজা প্ৰাণনাৰায়ণৰ লগতো বন্ধুত্ব হ'ল, চিঠিৰ আদান প্ৰদান হ'ল। এই যে যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মোগলক বহুখিনি ধন দিব লগা হৈছিল, সেই ধন আটন বুঢ়াগোহাঁয়ে কিস্তি কিস্তিকৈ ঘূৰাই দিব বুলি মোগলক জনাই চিঠি লিখিলে আৰু কিছু সময় লাগিব বুলি ক'লে। কাৰণ উল্লেখ কৰিলে যে যিবোৰ ঠাইৰ পৰা ৰাজহ সংগ্ৰহ কৰা হয় সেইবোৰ ঠাই লণ্ডভণ্ড হৈ পৰিছে। ইফালে বতৰৰ বাবে হাতী ধৰি প্ৰশিক্ষণো দিব পৰা নাই। সেই কথা শুনি মোগলে সকীয়াই দিলে যে যদি ধন দিয়াত ইচ্ছা কৰি পলম কৰে তেতিয়া গুৱাহাটীত থকা বন্দীকেইজনৰ অৱস্থা বেয়া কৰা হ'ব। ডাঙৰীয়াসকলে কি কৰিলে, কৃষকসকলক অধিক মাটি উলিয়াই দি শস্য উৎপাদনৰ দুগুণ কৰিবলৈ উৎসাহ দিলে। ৰাজহ বঢ়াবলৈ নদীত সোণ কমোৱাৰ বাবে প্ৰজাক উৎসাহ দিলে। সামৰিক বাহিনী নতুনকৈ সজোৱা হ'ল, প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ল, অস্ত্ৰ নিৰ্মাণ কাৰখানাবোৰ দিনে নিশাই চলাই ৰখা হ'ল, বন্দুক তৰোৱাল নিৰ্মাণ 4 গুণ বঢ়োৱা হ'ল। এই সকলোবোৰ কাম অতি গোপনে কৰা হ'ল যাতে বাহিৰৰ মানুহৰ কাণত নপৰেগৈ। অৰ্থাৎ এয়ে আছিল এখন যুদ্ধৰ বাবে প্ৰস্তুতি, যিখন যুদ্ধ হ'বগৈ শৰাইঘাট যুদ্ধ, কিন্তু এতিয়াও বহু বছৰ বাকী আছে। ইয়াৰ পিছতে 1663 চনত অৰ্থাৎ নৱেম্বৰ মাহত মাৰাত্মক ৰোগত পৰি জয়ধ্ব সিংহৰ মৃত্যু হ'ল। মোগল যোৱাৰ পিছত তেওঁ দেশখন আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ পাৰে চেষ্টা কৰিছিল। তেওঁ মৃত্যুৰ সময়ত কৈ গ'ল যে কোনো উপযুক্ত ৰজা এজন পাতি মোগলে পুতি থৈ যোৱা সেই অপমানৰ শূলডাল উভালি পেলোৱা হওক।
অসমৰ ভাগ্য ভাল আছিল যে তেওঁৰ পিছত এজন উপযুক্ত ৰজা সিংহাসনত বহিল। তেওঁৰ নাম চক্ৰধ্বজ সিংহ। ৰজা হৈয়ে তেওঁ মোগলৰ হাতৰ পৰা নামনি অসমখন উদ্ধাৰ কৰিবলৈ পণ ল'লে। তেওঁৰ বিষয়ে বুৰঞ্জীত বিভিন্ন মত দেখা যায়। কিছুমানৰ মতে জয়ধ্বজ সিংহৰ ভায়েক, কিছুমানে কয় ভতিজীয়েক আৰু কোনোৰ মতে নাতিয়েক। সেই চক্ৰধ্বজ সিংহ আগতে চাৰিঙৰ ৰজা আছিল আৰু মিৰ্জুমলৰ আক্ৰমণৰ সময়ত সাহসেৰে তেওঁ যুদ্ধ কৰিছিল। সেই চক্ৰধ্বজ সিংহ আছিল এসময়ত ৰজাৰ হেংদাং ধৰা। জয়ধ্বজ সিংহৰ মৃত্যুৰ সময়ত বিষয়াসকলক জয়ধ্বজ সিংহই তেওঁৰ কথা কৈ গৈছিল। কিন্তু সেই সময়ত সিংহাসনক লৈ বহুকেইজনৰ মাজত বিদ্ৰোহ হৈছিল। কিন্তু আটন বুঢ়াগোহাঁয়ে গোটেই অৱস্থাটো চম্ভালি লৈছিল। ডা ডাঙৰীয়াসকলৰ সহায়ত ৰাতিয়েই চক্ৰধ্বজ সিংহক ৰাজধানীলৈ নি নতুন ৰজা বুলি ঘোষণা কৰিছিল। এই সময়ত গুৱাহাটীত থকা মোগলৰ ৰচিদ খাৰ লগ হৈ চক্ৰধ্বজ সিংহক হত্যা কৰি সিংহাসন দখল কৰিবলৈ পৰিকল্পনা কৰা বহুকেইজন ধৰা পৰিছিল আৰু আটাইকে মৃত্যুদণ্ড দিয়া হ'ল। ফলত চক্ৰধ্বজ সিংহৰ সন্মুখত বিপদ আঁতৰিল। ইফালে ৰাজমন্ত্ৰী হ'ল আটন বুঢ়াগোহাঁই। ইয়াৰ পিছত মোগল আৰু আহোমৰ মাজত কটকীৰ আহ-যাহ চলিল। আহোমৰ কটকীয়ে দিল্লীৰ মোগলৰ সম্ৰাটৰ ওচৰৰ পৰা আহি ক'লে যে সন্ধি অনুযায়ী মোগলৰ হাতত থকা আহোমৰ মাটি ঘূৰাই দিবলৈ কৈছে। কিন্তু কোনো চিঠি দিয়া নাই। ঢাকাৰ নবাবক লগ ধৰিবলৈ কৈছে। তেতিয়া ঢাকাৰ নবাবে ক'লে যে সেই মাটি কোচসকলৰহে, আহোমক ঘূৰাই নিদিয়ে। এনে বিভিন্ন কথাত ৰজা অপমানিত হৈ ডাঙৰীয়াসকলক মাতি আনি চক্ৰধ্বজ সিংহই ক'লে যে অতি সোনকালে মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি হেৰুৱা ভূমি উদ্ধাৰ কৰিব খোজোঁ। তেতিয়া ৰাজমন্ত্ৰী আটন বুঢ়াগোহাঁয়ে ৰজাক পৰিস্থিতিৰ কথা মনত পেলাই দিলে। ক'লে আমি যুদ্ধৰ বাবে প্ৰয়োজনীয় খাদ্য আৰু যুদ্ধৰ সামগ্ৰী যোগান ধৰিবলৈ সক্ষম হ'ব লাগিব। ইফালে অতিৰিক্ত সেনা যোগান ধৰিব পাৰিব লাগিব। সেই পাৰ হৈ যোৱা যুদ্ধত আমাৰ ঠাইবোৰ জনশূন্য হৈ পৰিছে। ইফালে খাদ্য সামগ্ৰীৰ উৎপাদন ঠিকে আৰম্ভ হৈছেনে নাই সেয়াও সুধিব লাগিব। নাও চলোৱা মানুহ, খাদ্য সামগ্ৰী যোগান যথেষ্ট নহ'লে যদি যুদ্ধ দীঘলীয়া হয় বিপদ নিশ্চিত আমাৰ। সেই সকলো সামগ্ৰী মজুত আছেনে নাই হিচাপ কৰিহে যুদ্ধৰ সিদ্ধান্ত লোৱাটো আমাৰ বাবে মংগলজনক হ'ব। ৰজাই অস্ত্ৰ ভঁৰালৰ দায়িত্বত থকা বিষয়াক মজুত থকা অস্ত্ৰৰ পৰিমাণৰ কথা সুধিলে। লগে লগে তেওঁ উত্তৰ দিলে যে যথেষ্ট পৰিমাণৰ অস্ত্ৰ মজুত আছে। কিন্তু কিছুপৰ পিছতেই তেওঁ ৰজাক অকলে লগ ধৰি ক'লে যে কথাটো সঁচা নহয়। ভঁৰালত এপেৰাও খাৰ বাৰুদ নাই। সকলোৰে আগত কথাটো তেনেকৈ নক'লোঁ কাৰণ আমাৰ মানুহখিনিৰ সাহস নোহোৱা হ'ব আৰু শত্ৰু পক্ষইও লাই পাব। ৰজাই নিৰ্দেশ দিলে যে সকলো কাম সোনকালে কৰা হওক। পাইকসকলক প্ৰশিক্ষণ দিয়া হওক। ৰজাই নিজে বেত লৈ প্ৰশিক্ষণৰ ঠাইসমূহত ঘূৰি ফুৰিল। নতুনকৈ ভৰ্তি হোৱা সেনাৰ কিছুমান পৰীক্ষা লৈ ৰজাই ওপৰ খাপৰ পদলৈ তেওঁলোকক পদোন্নতিৰ ব্যৱস্থা কৰিলে। আটন আৰু আন মন্ত্ৰীসকলৰ লগত ৰজাই ৰাজ্যৰ চাৰিওফালে ঘূৰি শস্য উৎপাদন প্ৰজাই ঠিকমতে কৰিছেনে নাই খবৰ ল'লে। খাৰ বাৰুদ বৰটোপ নিৰ্মাণৰ কাম দ্ৰুত কৰিলে। নৌ সেনা শক্তিশালী কৰিবলৈও গুৰুত্ব দিলে। নৌ বাহিনীৰ সৃষ্টি কৰিলে। নাও বনোৱা কাৰখানা ঠায়ে ঠায়ে স্থাপন কৰিলে। তীব্ৰ গতিত নাও বনোৱা কাম আৰম্ভ হ'ল। চম্বল কাঠৰ তক্তা লগাই সহজতে যেনি তেনি ঘূৰিব পৰা নাও সাজি উলিয়ালে। সেই তক্তাৰ মাজৰ ফাঁকবোৰ মাৰিবলৈ মম আৰু লা ব্যৱহাৰ কৰা হ'ল। আপাতানি পাহাৰীয়া লোকৰ পৰা এবিধ আঠা অনা হ'ল। নাম হ'ল আহোম আঠা। যুদ্ধ নাও, বেহা নাও, যাত্ৰী নাও, খেল নাও এইসমূহ নাও প্ৰস্তুত কৰা হ'ল। ইফালে চুতীয়াসকলে আৱিষ্কাৰ কৰা শিলৈ চৰা নাও বনোৱা হ'ল, য'ত বৰটোপ সাজু কৰি থ'ব পাৰি। বৃহৎ আকাৰৰ গছ নাও তৈয়াৰ কৰা হ'ল। এই নৌ সেনাসমূহ থাকিল পানী ফুকনৰ দায়িত্বত। তেওঁৰ তলত থাকিল বৰ নেওগ। তেওঁ সৰু সৰু নৌ বাহিনী চোৱা চিতা কৰিছিল। ইফালে ওচৰ চুবুৰীয়া ৰাজ্যসমূহক নিজৰ ফলীয়া কৰি ল'বৰ বাবে কটকী পঠিয়ালে। আহোমৰ এই প্ৰস্তুতি অতি গোপনে কৰা হ'ল যাতে মোগলে গম নাপায়। ইফালে গুৱাহাটী আৰু ঢাকাত থকা মোগলৰ বিষয়াই বাৰে বাৰে চক্ৰধ্বজ সিংহক হেঁচা দি আছে যে যুদ্ধৰ ক্ষতিপূৰণ হিচাপে দিব লগা ধন সোনকালে পৰিশোধ কৰিব লাগে। তেতিয়াও মন্ত্ৰীৰ 4জন পুত্ৰ মোগলৰ হাতত যুদ্ধবন্দী হিচাপে আছে।
এনেকৈ চিঠিৰ আদান প্ৰদান চলি থাকিল। আতন বুঢ়াগোহাঁয়ে ক'লে, খৰালি পৰিলেই আমি ফাটি ধৰি পঠিয়াই দিম আৰু আমাৰ হাতত ধন নাই, সেয়ে পঠিওৱাত পলম হৈছে। কথাৰ কটাকটি চলিল। পাবলগীয়া টকাৰ বাবে বিভিন্ন ধমক দি চিঠি লিখিলে। আহোম ৰজাই কি কৰিলে, একোটা হাতীৰ দাম ২,০০০কৈ ধৰি হাতী পঠিয়াই দিলে। তেতিয়াও মোগলক ১,১২,০০০ টকা দিবলৈ থাকিল। ইফালে ফিৰোজ শ্বাহৰ শেষৰ দাবীটোৱে স্বৰ্গদেউৰ খং আৰু বঢ়ালে। আতন বুঢ়াগোহাঁইলৈ কৈ পঠিয়াইছিল যে কেইজনীমান অসমীয়া গাভৰু জীয়াৰী তেওঁলৈ পঠিয়াই দিব লাগে। ফলত স্বৰ্গদেৱে অৱশেষত নামনি অসম উদ্ধাৰ কৰিবলৈ আদেশ দিলে। এখন ২ বছৰীয়া যুদ্ধৰ বাবে সেনা প্ৰস্তুত হ'ল। পাইকসকলে নিজ ইচ্ছাই সেনাত যোগ দিলে। বৰটোপ মৰা, অস্ত্ৰ চলোৱা প্ৰশিক্ষণ দিয়া হ'ল। সৈন্যসকলক দুভাগত ভাগ কৰা হ'ল। ১,০০০জনীয়া দলটো থাকিব হাজৰিকাৰ অধীনত, তেওঁৰ তলত থাকিব শইকীয়া আৰু বৰা। ইফালে ৬,০০০জনীয়া দলটো থাকিব এজন ফুকনৰ অধীনত। তাৰপিছত আহিল প্ৰশ্ন, এই বিশাল সৈন্যবাহিনীক নেতৃত্ব দিব কোনে? তেওঁ হ'ব লাগিব এজন বীৰ যোদ্ধা আৰু এজন দক্ষ প্ৰশাসক। দা-ডাঙৰীয়া, দৈৱজ্ঞ, ব্ৰাহ্মণ, দেওধাই, পুৰোহিত আটাইবোৰৰ লগত আলোচনা কৰা হ'ল আৰু চক্ৰধ্বজ সিংহই এজন ব্যক্তিক নিৰ্বাচন কৰিলে। তেওঁ হ'ল অসমৰ মহাবীৰ লাচিত বৰফুকন। ইয়াৰ পিছত আৰম্ভ হ'ব শৰাইঘাটৰ যুদ্ধ। কিন্তু কেনেকৈ আৰম্ভ হ'ব? কোন ঠাইত কোন সৈন্য থাকিব? লাচিতে কি কি সিদ্ধান্ত ল'ব? যুদ্ধৰ কৌশল সকলো আলোচনা কৰা হ'ব ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত। ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া হ'ব। আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ সহজতে পাই থাকিবৰ বাবে আপুনি এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে। লগতে একে নামত ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজত যুক্ত হৈ ল'ব পাৰে।